অসমৰে মুখ্যমন্ত্ৰী হিমু মামা হ'ল জাতি মাটি ভেটি আজি ৰখাতলে গ'ল অসমৰে মুখ্যমন্ত্ৰী হিমু মামা হ'ল জাতি মাটি ভেটি আজি ৰখাতলে গ'ল বানে ধোৱা সোণৰ অসমত জনতা হাহাকাৰ বানে ধোৱা সোণৰ অসমত জনতা হাহাকাৰ মূল্য বৃদ্ধি দোকান খুলিলে বিজেপি চৰকাৰ মূল্য বৃদ্ধি দোকান খুলিলে বিজেপি চৰকাৰ এক হাতে নানা আঁচনিৰে জনতাক ভুলালে এক হাতে মূল্য বৃদ্ধি চাবি পকালে এক হাতে নানা আঁচনি জনতাক ভুলালে এক হাতে মূল্য বৃদ্ধি চাবি পকালে অসমৰে মুখ্যমন্ত্ৰী হিমু মামা হ'ল যোগান বিভাগৰ মন্ত্ৰী কিয় বিবেক বিকি গ'ল অসমৰে মুখ্যমন্ত্ৰী হিমু মামা হ'ল যোগান বিভাগৰ মন্ত্ৰী কিয় বিবেক বিকি গ'ল অৰুণোদয় 1250 ৰন্ধন গেছত যায় অৰুণোদয় 1250 ৰন্ধন গেছত যায় দাইল মিঠাতেল চুব নোৱাৰি চেঞ্চুৰী কোবাই দাইল মিঠাতেল চুব নোৱাৰি চেঞ্চুৰী কোবাই 100 টকাৰ তলত আজি একো পাচলি নাই 100 টকাৰ তলত আজি একো পাচলি নাই মূল্য বৃদ্ধিয়ে কোঙা কৰিলে বিজেপি হাই হাই মূল্য বৃদ্ধিৰে কোঙা কৰিলে বিজেপি হাই হাই সুলভ মূল্য দোকানত চাউল ফিৰি কৈয়ে পায় মাছ তেলত মাছ ভাজিলে হিমন্ত মামাই সুলভ মূল্য দোকানত চাউল ফিৰি কৈয়ে পায় মাছৰ তেলত মাছ ভাজিলে হিমন্ত মামাই ৰাজনীতিত দুৰ্নীতি নকৰিবা ভাই সোণৰ অসমেৰ হাতলে যায় বচাব কোনো নাই সোণৰ অসমেৰ হাতলে যায় বচাব কোনো নাই অসমৰে মুখ্যমন্ত্ৰী হিমু মামা হ'ল জাতি মাটি ভেটি আজি ৰখাতলে গ'ল অসমৰে মুখ্যমন্ত্ৰী হিমু মামা হ'ল জাতি মাটি ভেটি আজি ৰখাতলে গ'ল অসম চৰকাৰখনক লৈ পেলাই বিভিন্নজনে বিভিন্ন ধৰণে মত প্ৰকাশ কৰিব বিচাৰে এইগৰাকী মহিলাই অসম চৰকাৰখনক লৈ পেলাই নাইবা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ পেলাই যিটো গীত ৰচনা কৰিলে গীতটোত সুৰটো যথেষ্ট ভাল লাগিছে আৰু যিটো কথা গীতৰ যিটো কথাত কিন্তু যথেষ্ট ট্ৰেজেডি সোমাই আছে বন্ধুসকল গতিকে এই গীতটোক লৈ পেলাই বহুতে বিতৰ্ক কৰাও দেখিবলৈ পোৱা গৈছে আৰু বহুতে সহযোগিতাও আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে অসম চৰকাৰখনক লৈ পেলাই তেখেতৰ যিটো দৃষ্টিভংগী এই দৃষ্টিভংগী দেখিবলৈ পোৱা গৈছে অসমত কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈ আছে অসমখনৰ জনসাধাৰণৰ কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈ আছে 2-3 মিনিট হ'ব পাৰে গানটো কিন্তু এই গানৰ 2-3 মিনিটৰ গীতৰ মাজতে যথেষ্টখিনি কথা সোমাই থকা দেখিবলৈ পোৱা গৈছে আৰু যিয়ে নহওক ৰাজনীতিৰ বিতৰ্কৰ মাজত সোমাই যাব বিচৰা নাই কিন্তু তেখেতৰ যিটো গীত গোৱাৰ যিটো প্ৰতিভা এই প্ৰতিভাক কিন্তু ধন্যবাদ জ্ঞাপন কৰিবই লাগিব নে কি কয়